গুড ইভিনিং সকলোকে আৰু বহুত দিনৰ আজি দোকানত আহিলোঁ মানে মোৰ যিখন মেইন দোকানখন তাত আহিলোঁ আজি কেইবাদিনো হৈ গ'ল ইয়াত অহাই নাছিলোঁ অৱশ্যে দুদিনমান বন্ধও আছিলে শনিবাৰে আহিছিলোঁ অৱশ্যে দেওবাৰ নাই সোমবাৰ নাই আজি আহিছোঁ আজি আহিলোঁ কাম দুটামান আছিলে কৰি ল'লোঁ আৰু পেন কাৰ্ডৰ কাম আছিলে কাৰোবাৰ যদি পেন কাৰ্ড বনাবলগীয়া থাকে আপুনি আমাক যোগাযোগ কৰিলেই হ'ল যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেন্তে এদিনতে আমি পেন কাৰ্ডখন আপোনাক দি দিম আৰু এই দেখিছেনে পেন কাৰ্ডৰ ফৰ্মবোৰ এইবোৰ যিবোৰ হয় অফলাইনত আমি যিবোৰ অনলাইন কৰোঁ সেইবোৰ এনেকুৱা ফৰ্ম তো এই তিনিখন ফৰ্ম আজি থাকি গ'ল স্কেনিং কৰিবলৈ তো ইয়াত মানে কি হয় ঘৰৰ দোকানখনত যিহেতু স্কেনাৰটো মোৰ বেয়া হৈ আছে তো এইখিনিকে আমি ইয়াতে কৰোঁ তো লৈ আহিলোঁ ইয়াতে কৰি ল'লোঁ আৰু অলপ PVC কাৰ্ড বনাব আছিলে PVC কাৰ্ড মানে এই দেখিছেনে এনেকুৱা আধাৰ কাৰ্ডৰ যিবোৰ PVC কাৰ্ড এয়া চব এনেকুৱা PVC কাৰ্ড আপোনালোকক লাগিলে আমি অনলাইন যোগে আপোনালোকক পঠিয়াই দিব বাই পোষ্ট পঠিয়াই দিব পাৰিম যদি আপোনালোকক লাগে বনাবলৈ অৰ্ডাৰ দিব পাৰে কেনেকুৱা ধৰণৰ মানে আপোনালোকক লাগিব মাত্ৰ কৈ দিলেই হ'ল যিকোনো ধৰণৰ প্ৰিণ্ট আমি PVC কাৰ্ডত কৰি দিব পাৰিম যদি আপোনালোকক লাগে আৰু বাল্ক বেচিছত যদি লাগে কণ্টেক্ট কৰিব নাম্বাৰটো দিয়াই আছে যিহেতু PVC কাৰ্ডবোৰ মানে কি হয় কোৱালিটিটো এইটো যিটো মই ইউজ কৰি আছোঁ এইটো আপোনাৰ প্ৰিমিয়াম ইনজেক্ট হয় এইটো কোৱালিটি বহুত ধুনীয়া আহে চাইনিং গ্ল'চি এইটো প্ৰিমিয়াম HD হাই ডেফিনেশ্যন কাৰ্ড বুলি কয় দামটো অলপ বেছি কাৰ্ডৰ এনেই নৰ্মেল কাৰ্ডবোৰ্ডতকৈ দাম বেছি এইটো এনেকৈ যদি মই বেকা কৰিবলৈ ট্ৰাই কৰোঁ অলপ হাৰ্ড হয় পেন কাৰ্ডখন বা আধাৰ কাৰ্ডখন যিখন হাৰ্ড কপি আহে চেম তেনেকুৱাই হয় মানে কোৱালিটিটো আৰু কামকেইটা কৰি ল'লোঁ ঘৰত যিহেতু বেংকৰ কাম ইমানেই বেছি আছে আজি ৰাতি কিজানি টোপনি যাবই নোৱাৰিম সময় নাপাম একেবাৰে ব্যস্ত হৈ থাকিব লাগিব বহুত কাম আছে তো আৰু ফেচবুকটো চাবলৈ সময়ে নাপাম সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা ইয়াতে আহি বনাই লওঁ কেইবাদিনো হ'ল ভিডিঅ'ও বনোৱা হোৱা নাই ভালকৈ ৰাতিপুৱা বনোৱা হৈছিলোঁ বাৰু দুই এটা টাইম মিলাবলৈ একেবাৰে দিগদাৰ এই দুদিনটো এলেহুৱা হৈ গ'লোঁ দেওবাৰ আৰু সোমবাৰ একেবাৰে এলেহুৱা হ'লোঁ ভালকৈ কাম কৰিবই নোৱাৰিলোঁ আৰু আপোনালোকক আমাৰ দোকানত বস্তুবোৰ যিবোৰে ভিডিঅ'বোৰ চাই থাকে তেওঁলোকে গম পায় আমাৰ ইয়াত কি পায় আৰু কি কাম কৰোঁ আপোনালোকক বাল্ক প্ৰিণ্টিং হওক বা বাল্ক ফটো হওক এইবোৰ আপোনালোকে আমি নতুনকৈ প্ৰজেক্ট এটা ষ্টাৰ্ট কৰি আছোঁ আপোনালোকে ঘৰৰ পৰাই প্ৰত্যেকটো বস্তু যিবোৰ প্ৰিণ্টিং চেণ্টিং এইবোৰ আপোনালোকে বাই পোষ্ট পঠিয়াই দিয়াৰ মানে কম দামত এইটো নহয় যে দামে মোৰ নতুন দোকানখন যেতিয়া বনাই ল'ম তেতিয়া আপোনালোকক জনাই দিম কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিম আমি সেই বস্তুটো একেবাৰে কম দামত পাব আৰু আপোনালোকক বাই পোষ্ট পঠিয়াই দিম বাই বাই